নমস্কাৰ। আজি এটা মই ৰেচিপি বনাব লৈছোঁ। ৰেচিপিটো হয়তো আপোনালোকে নিশ্চয় জানে, তথাপিও মই কেনেদৰে বনাওঁ সেইটো আপোনালোকে এবাৰ চাওকচোন, নিশ্চয় ভাল পাব। ৰেচিপিটোত প্ৰয়োজন হ'ব আপোনাৰ নৰসিংহ পাত, এয়া ঠাণ্ডা ভাত, যিটো আপোনালোকে হয়তো পেলাইও দিয়ে কিছুমানে। মই এই ঠাণ্ডা ভাতেদি ৰেচিপিটো বনাব লৈছোঁ। আৰু সিজোৱা আলু, পিঁয়াজ, জলকীয়াৰ পৰিমাণটো মই বেছিকৈ লৈছোঁ। যিসকলে জ্বলা কমাই খায় তেওঁলোকে কমাই ল'লেও হ'ব, 2-3টা ল'লেও হ'ব। নিমখ, হালধি, এইখিনি মিক্সাৰ জাৰত ইয়াত ভৰাই পিনে এতিয়া গ্ৰাইণ্ডাৰ কৰিম। আপোনালোকে পৰিমাণ চাই পিনে আপোনালোকে জ্বলাটো দিব। যিসকলে জ্বলা কমাই খায় জ্বলা পৰিমাণটো কমাই দিব, কাৰণ আমাৰ ঘৰত জ্বলা খোৱাটো বেছি হয় কাৰণে জলকীয়াটো বেছিকৈ দিয়া হয়। পিঁয়াজ লগতে নিমখ দি দিব পৰিমাণ অনুযায়ী। এতিয়া এটা বাউলত এইখিনি উলিয়াই লওঁ। ইমান ধুনীয়া হৈছে দেখিছেনে আপোনালোকে? হালধি দি দিব এতিয়া, পৰিমাণটো চাই পিনে হালধিটো দিব দেই। মিক্স কৰি ল'ব। দেখিছেনে কিমান ধুনীয়া হৈছে কালাৰটো? এয়া মিঠাতেল, এতিয়া সৰু সৰুকৈ এনেকৈ আপোনালোকে দি দিব। এনেকৈ বনাই খাই চাবচোন কিমান টেষ্টি লাগে, বৰ সোৱাদ হয়, গম পাইছেনে? গোল্ডেন ব্ৰাউন যেতিয়া হ'ব তেতিয়া আপোনালোকে উঠাই দিব। দেখিছেনে কিমান ধুনীয়া কালাৰ হৈছে? কিমান ধুনীয়া সুন্দৰ হৈছে দেখিছেনে? মই খাই চাম চাব দেই, দেখিছেনে? বহুত ধুনীয়া হৈছে। এদিন বনাই খাই চাবচোন আপোনালোকে।